ঘৰলৈ আহি ঘূৰি ওলালোঁ নেক্সট প্ৰগ্ৰেমলৈ ৰাতি প্ৰগ্ৰেমলৈ ওলাই গৈছোঁ এতিয়া আমি দুজনে গৈ আছোঁ প্ৰগ্ৰেম চাবলৈ ব্লক প্ৰগ্ৰেমত লগ পাই আছোঁ আজি কেনেকুৱা ধামাকা প্ৰগ্ৰেম চলে ব্লক গৈ আছোঁ বৰষুণ ধামাকা দি আছে Wow, পালোহি আহি জাষ্ট চাওক ওপৰলৈ পুৰা গোহাঁই 129 কি লিখা আছে চোৱা নাই ভালকৈ সিমান হেৰি আছে আৰু আজি পাইছোঁ জাষ্ট এতিয়া আমি পাইছোঁহি ইয়াত এতিয়া দেখাই আছোঁ আপোনালোকক বলক ভিতৰলৈ সোমাই যাওঁ প্ৰৱেশ কৰোঁ আপোনালোকক দেখাই আছোঁ আগলৈ কেনেকুৱা ধৰণৰ প্ৰগ্ৰেম চলে বৰষুণ ধামাকা কেনেকুৱা বোকা হৈছে দেখাবলৈ সম্পূৰ্ণ চেষ্টা কৰিম আপোনালোকক মই এতিয়া ভিতৰলৈ সোমাই যাম কি ধামাকা বোকা বে ৱাও বোকা অধিক বোকা এনেকুৱা বোকা মানে ইয়াত শালি খেতি ৰোৱাব পাৰিব বিহাৰী খেতি ৰোৱাব পৰা যেন বোকা হৈ গৈছে আৰু বোকা ভয়ংকৰ বোকা ধামাকা বোকা চলিছে ইয়াতে আমাৰ বুঢ়া গোহাঁই সভালৈ গ'ব লাগিব এতিয়া বুঢ়া গোহাঁই আহি আছে মানুহ দৰ্শকসকল আহি আছে মই মেইনগেটত ৰখি আছোঁ এতিয়া সকলো দৰ্শক আহি আছে আমাৰ ভাবি আহি আছে লগত হাই বুলি কৈ দিয়া বাৰু উপায় নাই বোকা কাৰণে আহিবলগীয়া হৈছে উপায় নাই আহিছোঁ আৰু দৰ্শক আহি আছে সকলো আমি চাই আছে আমাৰ বোকা আছে বৰষুণৰ বতৰৰ কাৰণে বহুত অসুবিধা হৈছে লেছ মিছ ইকন দেখিছে কিমান বোকা কি ধুনীয়া সজাই দিছে পপকৰ্ণ আছে মেলাৰ দৰে এইবিলাক পুতলাৰ সৰু ল'ৰা খেলা পুতলাৰ আছে এইটো কি আৰু তামোল পাণনে নহয় সোণাৰী বেগ কাপোৰ বেগ আদি সকলো আছে দেখিছে কি ধুনীয়া বেগ আছে বোৱা কাপোৰ মাইকী মানুহ সাজ কাপোৰ টঙালি নানা কিছুমান বস্তু আছে আৰু সকলো ল'ব পাৰিব আপোনালোকে আহিলে মানে ইয়াতে কি লাগে সকলো পাৰিব এইফালে হোটেল এইটো দেখিছে ইয়াত পুৰি খাব পাৰিব ৰুটি খাব পাৰিব আন্দা কণী ঘুগুনি যি ইচ্ছা তাকে সকলো খাব পাৰিব মানে বহুত ডাঙৰ আয়োজন কৰিছে বহুত ধামাকাৰ মানে এনেকুৱা বংশলী প্ৰথমবাৰ লাইফত দেখিছোঁ আৰু কি ভয়ংকৰ বনাইছে কি খাব আপুনি কি ধৰণে বুজিব ষ্টাৰ্ট কৰিলে খাব আৰু ক'বলৈ বাকী নাই আৰু মই নিজকে মানে এটা পাৰ্টটো ফিল হৈছোঁ মানে কিটো লুটাৰী খেলিনোৱা চাইকেল পাব বোলে এটা টিকেট কিনিলে চাইকেলো পাব বোলে কিন্তু খেলিব নাযাওঁ খালি মই জানো সেইকাৰণে চোৱাগৈ নাই ওচৰত যোৱাই গৈ কেনে গৈ চাব মন আছিলে খালি নাযাওঁ ওচৰলৈ গৈ থকালৈ গম পালোঁ হ'লে কি হয় আৰু ইয়াত এতিয়া ধামাকা দেখিছে বোলে কুকুৰ পোৱালি বান্দৰ পোৱালি পুতলা কুকুৰ পোৱালি সম্পূৰ্ণ কি তাৰমানে সম্পূৰ্ণ মেলা আৰু এখন ডাঙৰ বহুত ডাঙৰ আনন্দ মেলাৰ দৰে এখন এনেকৈ সেই মেলাখন লাগে যে তেনেধৰণে মেলা আৰু আপোনালোকে মেলাৰ বহাত তেনেকৈ চাবলৈ আহে তেনেকুৱা ধৰণৰ মেলা হয় দেখিছে নানা কিছুমান বস্তু পপকৰ্ণ খাব কি খাব আৰু খাব ধামাকা খাব পাৰিব আপোনালোকে ইয়াতে কি খাই খাব আৰু প্ৰগ্ৰেমৰ ভিতৰত সোমাই গ'লোঁ দেখিছে মানুহ কিমান দৰ্শক বাহিৰত বৰষুণ এইফালে ছিংগাৰ উঠিছে কোন ছিংগাৰ নামটো জানো মই আধা শেষে পালোহি আহি কেনে ছিংগাৰ কোন উঠি আছে সুধি চোৱা নাই কাকো খালি ছিংগাৰ পালেহি এতিয়া গানটো গাব চাগে শুনিবলৈ ৰেডি হৈ আছোঁ আৰু
চাওক হৰিয়া ধামাকা প্ৰগ্ৰেম কি ধুনীয়া ডান্স দেখিছেনে আপোনালোকে এনেকুৱা ধৰণৰ ডান্স দেখিছেনে কেতিয়াবা লাইভত দেখি পোৱা নাই চাওক কি মস্ত মস্ত চাওক কিমান বৰষুণ হৈছিল হাজাৰ হাজাৰ মানুহ চাৰি ৰাউণ্ডটো মানুহৰ কিমান চাব আপোনাৰ মানুহ চাওক ইমান ধামাকা মানুহ ৱাও বৰষুণ এনেকুৱা বোকা আৰু মানুহ সিমান ডবল ৱাহ বংশালী হেভি
বৰ দূৰৰ পৰা জুম কৰি দেখাবলগীয়া হৈছে, সেইটো কাৰণে খুবেই ভালকৈ দেখাব পৰা নগ'ল। ভিডিঅ'টো ওচৰলৈ যাবৰ কাৰণে আছে বৰষুণ, বহুত ডবল বৰষুণ দি আছে, যাব পৰা নগ'ল। সেইটোৰ বাবে ইমান দূৰৰ পৰা দেখাইছোঁ যাতে ভিডিঅ'টো কেনেকৈ চাই, যদি ভাল লাগিছে, যদি ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক কমেণ্ট কৰিব নাপাহৰিব। জয় আই অসম, বলক সামৰণি মাৰিবলৈ হৈছে আৰু।